এয়াই হ'ল সেই কেৰেলা অনম হেপী অনম লিখা আছে হয় আৰু এইটো চাওক কিমান ধুনীয়াকৈ সজাইছে চিত্ৰটো চাই নিশ্চয় ভাল পাব আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে তাৰমানে ফুলৰ পৰা ফুলবিলাক কাটি কাটি ধৰক এইবিলাক চিত্ৰ বনাব আৰু তাতে সেইমাজ চাওক কিমান ধুনীয়া বনাইছে চিত্ৰটো গোল কৰি আৰু তাত কিমান ডিজাইন দিছে আৰু ছাইডতে লিখা আছে হেপী অনম লিখা আছে হয় আৰু এয়াই হ'ল আমাৰ কোম্পানী সেইখন মেইন দুৱাৰ হয় আৰু তেনেকৈ আমি ধৰক ৰাতিপুৱা সকলোৱে আহিলোঁ আহি মেলি আজি ইয়াত খানা আছে আৰু দুপৰীয়া খানাটো খাব লাগিব এইবিলাক আছে আৰু ধৰক বহুত আইটেম আছে হয় খুৱাব ব'লক আজি দেৰি নকৰোঁ আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ এয়া চাওক এইবিলাক খাবৰ কাৰণে চকী লগোৱা আছে দুপৰীয়া আৰু হ'ব দুপৰীয়া 1টা বজাৰ পৰা খুৱাব ষ্টাৰ্ট হ'ব এনেকৈ তাৰমানে কালিয়ে লগাইছিলোঁ আমি তাৰমানে ইয়াতে খানাটো হ'ব আৰু ইয়াত চিটটো লগাই থাকিলে তুমি চবতে খানা হ'ব আজি বহুত দিনৰ মূৰত হয় অনম হ'ব তাৰপিছত আৰু বছৰেকৰ মূৰত আমাৰ যেনেকৈ বহাগ বিহু ইয়াতো এইটো বিহু নিচিনা হয় ইয়াত তাৰমানে আজি খানা হ'ব আৰু সকলো ৰাইজ আহিব ইয়াত খাবৰ কাৰণে তাত চবৰে আজি কাম বন নহ'ব অকল খানাই হ'ব এইটো হ'ল আমাৰ খোৱা পৰা জেগা হয় আহিব সকলো ৰাইজ আহিব বহিব আৰু খাব আৰু আপোনালোকৰ চাই থাকক ভিডিঅ'টো লাষ্টত এতিয়া হ'ল এনেকৈ তাৰমানে চিট এনেকৈ সেই চব লগাই কাৰণে থৈছে আৰু এতিয়া নহয় হ'ব মেক্সিমাম 1টামান বজাত খোৱা বোৱাটো হ'ব আৰু কালি ডান্স আছে এইবিলাকে হ'ল চেয়াৰ লগাই থৈছে চব মই কেমেৰাটো বেক কৰি দেখাইছোঁ আপোনালোকক চাওক ইয়াত তাৰমানে কালিলৈ ডান্স হ'ব হয় সেইটোৰ পৰা এতিয়া আজি ছেটিং কৰি আছোঁ হয় আৰু এইটো যেতিয়া ছেটিং কৰি হ'ব এইবিলাক চাওক ষ্টেজ বনাই আছে হয় ইয়াতে হ'ব এনেকৈ তাৰমানে আমাৰ যেনেকৈ বহাগ বিহুত যেনেকৈ আমি বিহু মাৰোঁ ইয়াতো তেনেকৈ ধৰক কাইলৈ বিহু হ'ব আৰু চবেই ছেট চাৰি পিন্ধি আহিব সকলো ৰাইজে ছেট চাৰি পিন্ধি আহিব আৰু যিমান মহিলা আছে তাৰমানে আৰু যিবিলাক পুৰুষ আছে তেওঁবিলাকে ধুতি পিন্ধি আহিব এয়া চাওক কিমান ধুনীয়া সজোৱা হৈছে হয় আৰু কালিলৈ ৰাতিপুৱা 8টা বজাৰ পৰা ডান্স আছে আৰু যদি পাওঁ আপোনালোক কাইলৈ ডান্স দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু চাওক অসমৰ পৰা আহি পিনে ইয়াত কেৰেলাত এইবিলাক ভিডিঅ' বনাইছোঁ কেনেকুৱা কি কথা ধৰক যদি ভাল পায় ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আমাৰ অসমত যেনেকৈ মুগাৰ সাজপাৰ পিন্ধি আহে ইয়াত তেনেকৈ ধৰক যিটো ছেট চাৰি বুলি কয় সেইটো হোৱাইট হ'ব আৰু চব তাৰমানে বস্তু হোৱাইটে লগাব হয় আমাৰ অসমত যেনেকৈ মুগা ৰিহা হয় ইয়াত তেনেকৈ ধৰক ছেট চাৰি